Hello guys, মই যাব ওলাইছো বজাৰত গতিকে আপোনালোকক ক'ত যাম কি কৰিম দেখুৱাই থাকিম আপোনালোকে ভিডিওটো চাই থাকক আৰু এইটো বাবু তাক লগ ধৰিছিলো হি নাযায় মই অকলে যাম এয়া স্কুটি লৈ যাম আৰু আপোনালোকে চাই থাকচোন ভিডিওটো আৰু ফাইনালি মই বজাৰত আহি পালো এয়া হৈছে জাৰুবৰী বজাৰ আৰু এয়া মানুহ ইমান নাছিলে কাৰণ মই দেৰিকৈ আহিছিলো আৰু সেই কাৰণে হয়তো মানুহ কমিছে আৰু বহুত ৰ'দো দিছিলে ৰ'দ যেহেতু বেছিকৈ দিছে সেই কাৰণে গৰমটো অতিপাত লাগিছে আৰু এয়া মই দৈ দেখিলো আৰু দৈ দেখি আৰু ৰ'ব পাৰি নেকি দৈ 1 লিটাৰ ল'ম বুলি এয়া সুধিলো দাম সুধিলো আৰু লিটাৰ 60 টকা কৈছে আৰু মই 1 লিটাৰ লৈ আৰু 1 লিটাৰ মই পেকেট এটাত বান্ধি দিব দিছো কাৰণ মই ঘৰৰ পৰা একো আনা নাছিলো ল'ম বুলি ভবাও নাছিলো কিন্তু দেখি পেলাই আৰু ল'ম বুলি ভাবিলো এতিয়া আহি গলো মিঠাইৰ দোকানত মিঠাই অলপ ললো আৰু এইপিনে বৰপি দুটা লৈছো কাৰ কাৰণে লৈছো আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকচোন আৰু আহি এয়া গছৰ তলত অলপ ৰৈছো কাৰণ ইমান ৰ'দ দিছে আৰু এয়া মই এঠাইত থুমাম আপোনালোকক দেখুৱাম আৰু কাৰ কাৰণে এই যে বৰপি দুটা লৈছিলো ক'ত থুমাম আপোনালোকক দেখুৱাই আছো এইজনী হৈছে আমাৰ হিয়া ভাগিনীজনী আৰু তাইৰ কাৰণে বৰপি দুটা আনিছিলো আৰু তাই এতিয়া খাই আছে খাইছো কাৰণ সিহঁতৰ বাটে দিয়ে আমি বজাৰত যাব লাগে জাৰুবৰী আৰু তাইৰ লগত কি কথা পাতো শুনকচোন আপোনালোকে কি চাবা এটা হাই দি কি চাবা তুমি এটা হাই দি মই হাই দি হা হা মুনু কি মুনু এ সিয়া দিয়া আছেন দিবানি পানী শেষ ফিনিশ বুলি কই কি হৈছে ফিনিশ আৰু খাম কি খাবা হা বৰপি কি খাবা বৰপি বুলি ও হিয়া কি খাবা তোমাক এই বৰপি কোনে দিছে মামি মামি কোনটো মামি কোনটো এনে জোৰৰ পিছলিও ৰাৰে ৰাফাক জানবিয়াৰ চলি কি এটো চাবি কি চাবি নাচি দিছুন একবার গান দিয়ে বিহুদি কি লাগে বেলেগ কেন নাচব নৰি কি লাগে তাইৰ লগত থাকিলেতো কথা শেষ নহয় কিন্তু ঘৰতটো মই যাবই লাগিব কাৰণ গৈ আকৌ ভাত বনাব লাগিব আৰু গতিকে মই ঘৰত যাম এতিয়া আৰু তাইক বাই বাই কৈছো আৰু তাই কৈছে ময়ো যাম কিন্তু মই কৈছো এতিয়া মই স্কুটিত অকলে নিব দিগদাৰ হ'ব গতিকে তাইক মাত দি মই গুচি আহিলো বাই বাই নেকি আৰু গাইস ফাইনালি ঘৰ আহি পালো আৰু ইয়া বনা তো লৈ ঘৰ যাও আহি পালো ঘৰ रोड तमान रोड
আৰু আমি আজি ৰ'দৰ কাৰণে এয়া চাওকচোন মিনি পাৰ্টি কৰি আছোঁ বাৰীৰ পিছফালে। আৰু এয়া চাওক আমাৰ ফেমিলিটোৱে কেনেকৈ ভাল লাগিছে, এনেকৈ বাহিৰত খায়ো কেতিয়াবা ভাল লাগে। আৰু চাওক বতৰটো এতিয়া ডাৱৰীয়া কৰিছে কাৰণ ৰ'দটো কমিছে, আৰু ৰ'দ কমাৰ লগে লগে ইয়াৰ ল'ৰা ছোৱালীবিলাকে আকৌ খেলিবলৈ ধৰিলে। আৰু এতিয়া বতৰটো ঠিকে আছে, হয়তো বৰষুণ আহিবও পাৰে। এয়া হৈছে গধূলি, গোটেইকেইটা আমি ফটো উঠিছিলোঁ আৰু কেইটামান ফটো ইয়াতে মই দি দিছোঁ। এইখিনিতে মই এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ, আৰু নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই, লাভ ইউ, টেক কেয়াৰ।